নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে HSLC পৰীক্ষালৈ মাজত মাথো কেইটামান দিন বাকী আছে। তো তোমালোকৰ বহুতৰ চাগে এতিয়া টেনশ্যন হৈ আছে যে ইমানবোৰ কিতাপ কেনেকৈ শেষ কৰিম। তো চিন্তা নকৰিবা, আজি মই তোমালোকৰ বাবে লৈ আহিছোঁ এটা 15 দিনীয়া ৰুটিন। তুমি যদি এখন ফ'ল' কৰা, 23 জানুৱাৰীৰ পৰা ৰুটিনখন ফ'ল' কৰা 10 ফেব্ৰুৱাৰীলৈকে, তো সম্পূৰ্ণ মানে তোমাৰ ৰিভিজনো হৈ যাব, চিলেবাছখন কমপ্লিট হৈ যাব। তো এই ৰুটিনখনত আমি প্ৰতিদিনে পাঁচখন বিষয়ৰ একোটা চেপ্টাৰ ৰাখিছোঁ। ৰাতিপুৱা তোমালোকে পঢ়িবা মেথছ আৰু ছায়েন্স, কঠিন বিষয়বোৰ ৰাখিবা। তাৰপিছত দুপৰীয়া ছ'চিয়েল ছায়েন্স আৰু আছামিছ পঢ়িব পাৰা। তাৰপিছত সন্ধ্যা ইংলিছ গ্ৰামাৰ পঢ়িব পাৰা। তাৰপিছত পয়েট্ৰিবোৰ চাব পাৰা। এইখন তোমালোকে দেখিছা ক্লাছ 10 HSLC অল চেপ্টাৰ ষ্টাডি ৰুটিন দেখিছা। এতিয়া 23 জানুৱাৰীৰ পৰা আৰম্ভ কৰি 10 ফেব্ৰুৱাৰীলৈকে আছে। 10 ফেব্ৰুৱাৰীলৈকে নহয়, 10 তাৰিখে তোমালোকৰ যিহেতু পৰীক্ষা আছে, চ' গতিকে 9 তাৰিখ বা 8 তাৰিখলৈকে তোমালোকে লিখি থ'বা, ঠিক আছে। এইখনতে কি আছে, 23 তাৰিখে তোমালোকে কি পঢ়িব লাগিব সেইখন মই দি দিছোঁ, ঠিক আছে। তো মেথছ আছে ৰিয়েল নাম্বাৰ। ছায়েন্সৰ ক্ষেত্ৰত যিখন কেমেষ্ট্ৰি যিটো চেপ্টাৰ অৰ্থাৎ কেমিকেল ৰিয়েকশ্যন এণ্ড ইকুৱেশ্যন। তাৰপিছত ছ'চিয়েল ছায়েন্সৰ যদি আমি হিষ্টৰী চাওঁ, পাৰ্টিশ্যন অফ বেংগল এণ্ড স্বদেশী মুভমেণ্ট। তাৰপিছত ইংলিছৰ এ লেটাৰ টু গড, আছামিজৰ ভাৰতীয় সংস্কৃত, ঠিক আছে। তো 24 তাৰিখে তেনেকৈ আছে, 20 তাৰিখে তেনেকৈ আছে। তাৰপিছত 25 তাৰিখে চোৱা। তাৰপিছত 26 তাৰিখে তোমালোকে এটা কাম কৰা, বহী এখনত লিখি লোৱা। তোমালোকে এনেকৈ জেৰক্স কৰি লৈ ল'ব পাৰিবা। মই ফটোকেইখন মই হোৱাটছআপ চেনেলটো দি থৈছোঁ, তোমালোকে হোৱাটছআপ চেনেলটো মোক ফ'ল' কৰিব পাৰা, ঠিক আছে। 28 তাৰিখে এইখিনি আছে, মই অলপ হেৰি কৰি দিছোঁ। 29 তাৰিখ, 30 তাৰিখ, 31 তাৰিখ, 1, 2, 3, 4, 5, 6 আৰু 6 তাৰিখৰ পৰা তোমালোকে ফুল ৰিভিজন দিবা অল ছাবজেক্টৰ। আৰু মক টেষ্টো ল'বা বা চেম্পল পেপাৰ যিবোৰ থাকিব বা টেষ্ট পেপাৰ সেইবোৰ প্ৰেক্টিছ কৰিবা। তো ঠিক আছিলে। তো এইখনেই আছিলে গোটেই আমাৰ ৰুটিনখন, তোমালোকে নিশ্চয় দেখিবলৈ পাইছা। এইখন সম্পূৰ্ণ পাবলৈ তোমালোকে আমাৰ হোৱাটছআপ চেনেলটো ফ'ল' কৰা, তাত পাই যাব, ঠিক আছে। আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ, ধন্যবাদ।